আৰ আখৰৰ লোকে যাক ভাল পায় অন্তৰৰ পৰা ভাল পায়। এওঁলোকে প্ৰেমৰ ওপৰত বহুত বিশ্বাসী হয়, লগতে প্ৰেমত এওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আৰ আখৰৰ লোকৰ প্ৰেমৰ সম্পৰ্কে কথা পাতিম। আৰু এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে তলত থকা ৰঙা বুটামটো টিপি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টাৰ আইকনটো টিপি আমাৰ নতুন নতুন ভিডিঅ'ৰ বাবে নটিফিকেশ্যন পাই থাকিব, লগত আমাৰ জড়িত হৈ থাকিব। এতিয়া আহক সময় নষ্ট নকৰি আগবাঢ়ো আৰ আখৰৰ লোকসকলৰ প্ৰেম সম্পৰ্কে কিছু কথা। আৰ আখৰৰ লোকসকলে নিজৰ প্ৰেমিক প্ৰেমিকাক বহুত বিশ্বাস কৰে। নিজৰ পাৰ্টনাৰে যিমানেই ভুল নকৰক কিয় তেওঁলোকে ক্ষমা কৰি দিয়ে, কাৰণ আৰ আখৰৰ যোৱা লোকসকল বহুত দয়াশীল হয়। আৰ আখৰৰ লোকসকলে যাক ভাল পায় অন্তৰৰ পৰা ভাল পায়, আৰু কেতিয়াবা বহুতেই তেওঁলোকৰ এই সৰলতাৰ সুযোগ লয়। সেইকাৰণে এই সম্পৰ্কে আৰ আখৰৰ লোকসকলে অলপ সাৱধানে চলিব লাগে। আৰ আখৰৰ লোকসকলে নিজৰ শক্তিক বিশ্বাস কৰে আৰু যিকোনো লক্ষ্য বনাই সেই লক্ষ্যত উপনীত হ'ব পৰা এটা অত্যাধুনিক গুণৰ অধিকাৰী হিচাপে সকলোৰে ওচৰত জনপ্ৰিয় হৈ পৰে। আৰ আখৰৰ লোকসকল বহুত সত্যবাদী হয়, আৰু সেইকাৰণে তেওঁলোকে কাকোৱে ভয় নকৰে। আমাৰ জুবিন দাই কোৱাৰ দৰে ঘেণ্টাও কাকো খাতিৰ নকৰে। এই গুণটোৰ কাৰণে তেওঁলোকক বহুতে ভাল পাব খোজে। তেওঁলোকে নিজেও মিছা নকয় আৰু বেলেগে মিছা কোৱাটো নিবিচাৰে। তাৰ কাৰণে কেতিয়াবা নিজৰ পাৰ্টনাৰৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হয়, প্ৰেম বিচ্ছেদ পৰ্যন্ত হোৱা দেখা যায়। আৰ আখৰৰ লোকে খোলা মনৰ হয়, লগতে আৰ আখৰৰ লোকসকলে বহুত কষ্ট কৰিব পাৰে আৰু যাক ভাল পায় অন্তৰৰ পৰা ভাল পায়। লগতে এই কষ্ট কৰিব পৰা গুণটোৰ কাৰণে তেওঁলোকে নিজৰ মান সন্মান আৰু বহুত টকাৰ অধিকাৰীও হোৱা দেখা যায়। প্ৰপ'জ কৰাৰ ক্ষেত্ৰত এওঁলোক অলপ দুৰ্বল হয়, মানে আৰ আখৰৰ লোকসকলে অলপ লাজকুৰীয়া স্বভাৱৰ হয়। সেয়েহে এওঁলোকে প্ৰেমৰ প্ৰস্তাৱ দিবলৈ অলপ লাজ কৰা দেখা যায়। কিন্তু এওঁলোকে যাৰ লগতে প্ৰেমত নপৰক কিয় শেষ পৰ্যন্ত এই প্ৰেমক অটুট ৰাখিবলৈ সম্পূৰ্ণ প্ৰয়াস কৰা দেখা যায়। আৰ আখৰৰ লোকসকল প্ৰেম সম্পৰ্কে বহুত চিৰিয়াছ, আৰু সেইকাৰণে তেওঁলোকে প্ৰেমক বহুত মহত্ব দিয়ে। প্ৰেমক লৈ তেওঁলোকে নিজেও খেল নেখেলে আৰু বেলেগেও খেল খেলাটো কেতিয়াও নিবিচাৰে। আৰ আখৰৰ লোকসকল সহজে কাৰো প্ৰেমত নপৰে। এওঁলোকে অলপ কম ৰোমান্টিক হোৱাও দেখা যায়। প্ৰেমত পৰিলেও এওঁলোকে আমাৰ অসমীয়াত কোৱাৰ দৰে অলপ চালি জাৰি ভাবি চিন্তিহে সিদ্ধান্ত লয়। আৰ আখৰৰ লোকসকল বহুত সুন্দৰ আৰু দেখিবলৈ এট্ৰাক্টিভ হয়, আৰু সেইকাৰণে এওঁলোকক বহুতে ভাল পাব খোজে আৰু সহজে এওঁলোকৰ প্ৰেমতো পৰে। এওঁলোক অলপ ভাবুক প্ৰবৃত্তিৰো হোৱা দেখা যায়। সেইকাৰণে এওঁলোকে কেতিয়াবা বেলেগৰ মিঠা মিঠা কথাৰ কাৰণে নকৰিবলগীয়া কাম এটাও কৰি পেলাই বা সিদ্ধান্ত লোৱা দেখা যায়, যাৰ কাৰণে নেকি প্ৰেমত ব্ৰেকআপ পৰ্যন্ত হৈ যায়, আৰু বহুতৰ ক্ষেত্ৰত প্ৰেমৰ ওপৰত যেন বিশ্বাস হেৰাই পেলোৱা দেখা যায়। আৰ আখৰৰ লোকসকল অধিক সংবেদনশীল হয়, নিজৰ পাৰ্টনাৰ অধিক ভাল পোৱাৰ কাৰণে কেতিয়াবা খুটুং খাটাং লাগি থাকে, কিন্তু এওঁলোকে এইবোৰক স্মাৰ্টলি হেণ্ডেল কৰিবলৈ সক্ষম হয়। আৰ আখৰৰ লোকসকলে নিজৰ পাৰ্টনাৰৰ ওপৰত সন্দেহ জন্মিলে তাক পূৰা খুচৰি ফুল ইনফৰমেশ্যন লৈহে এৰে, যাৰ কাৰণে কেতিয়াবা ইজনে সিজনৰ লগত মাতবোল পৰ্যন্ত বন্ধ কৰি দিয়ে। এওঁলোক অধিক মৰমীয়াল স্বভাৱৰ বাবে প্ৰেমৰ ক্ষেত্ৰত এওঁলোক অধিক সফল হোৱাটো দেখা যায়। শেষত আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লাভ ইউ অল, থেংক ইউ।